নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভাবিলোঁ কেইটামান বিস্কুট বনাওঁ। দোকানৰ পৰা কিনি অনাতকৈ ভাবিলোঁ ঘৰতে বনাওঁ। তাৰ বাবে মই লৈছোঁ আধা কেজি আটা। আটাখিনি আপোনালোকে কম বেছি পৰিমাণে কৰি ল'ব পাৰে। তাৰ পাছত লৈছোঁ শুকান নাৰিকল একাপ। ইয়াত কেঁচা নাৰিকলো ব্যৱহাৰ কৰিব পাৰে। সোৱাদৰ বাবে দিছোঁ অলপ নিমখ, দিছোঁ কাপ এটাৰে আধা কাপ ৰিফাইন তেল। এতিয়া এইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ম। ৰিফাইন তেলৰ সলনি ইয়াত ঘিউ ব্যৱহাৰ কৰিব পাৰে। যদি ঘিউ ব্যৱহাৰ কৰে তেনেহ'লে ঘিউখিনি অলপ গলাই ল'ব। আটাখিনি তেলখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া লৈছোঁ 2 কাপ চেনি আৰু 2 কাপ পানী। এতিয়া চেনি আৰু পানীখিনি ভালদৰে এবাৰ উতলাই ল'ম। এতিয়া আটাখিনিত চেনি পানীখিনি দি ভালদৰে মঠি ল'ম। ৰুটি বনালে যেনেকৈ মঠে তেনেদৰে ভালদৰে মঠি ল'ম। আটাখিনি ভালদৰে মঠি এতিয়া মই 4টা ডো বনাই ল'ম। এতিয়া ৰুটিৰ আকাৰত ভালদৰে বেলি ল'ম। ৰুটিখন বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলাও হ'ব নালাগে। এতিয়া ৰুটিৰ চাইডৰখিনি কাটি ল'ম। চাইডৰখিনি কটাৰ পাছত এনেদৰে সৰু সৰুকৈ কাটি ল'ম। আপোনালোকৰ নিজৰ ইচ্ছামতে ডিজাইন দি কাটিব পাৰে। মই এনেদৰে চাৰিচুকীয়াকৈ কাটি লৈছোঁ। গোটেইখিনি এনেদৰে কাটি ল'লোঁ। এফালে কেৰাহীত লৈছোঁ ৰিফাইন তেল। ৰিফাইন তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত এইখিনি এটা এটাকৈ দি দিম। ৰঙচুৱা হোৱালৈকে এইখিনি ভালদৰে ভাজি ল'ম। ইয়াত আটাৰ সলনি ময়দাও ব্যৱহাৰ কৰিব পাৰে। এনেদৰে অতি সহজতে ঘৰতে বিস্কুট বনাই খাব পাৰে। বনাবলৈও সহজ হয় আৰু খাবলৈও বহুত টেষ্টি। দোকানৰ পৰা কিনি অনাতকৈ ঘৰতে এনেদৰে বনাই খাব পাৰিব। আপোনালোক সকলোলৈকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব। যদি মোৰ ভিডিঅ' প্ৰথম চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই চেনেলটোত মই সকলো ধৰণৰ ৰেচিপি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম অন্য এটা ৰেচিপি ভিডিঅ'ত। আজিলৈ বাই।